তামুলপুৰ জিলাখন যথেষ্ট সম্ভাৱনাময় জিলা। আমাৰ ইয়াত এনে যথেষ্ট সম্পদ আছে যিবোৰ এতিয়াও ভালকৈ প্ৰয়োগ হোৱা নাই বা যি ধৰণে ব্যৱসায়িক দৃষ্টিভংগীৰে বজাৰলৈ যাব লাগে সেই ধৰণে বজাৰলৈ যোৱা নাই। এই ক্ষেত্ৰখনত উদ্যোগ বিভাগৰ উপৰি আন বিভাগসমূহৰ জৰিয়তে আমি বিশেষ পাৰদৰ্শিতা দেখুওৱাৰ যথেষ্ট সমল আছে। অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগম লিমিটেড জিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত আজিৰ পৰা তামুলপুৰ জিলা কুমাৰিকাটাত অনুষ্ঠিত জিলা উদ্যম সমাগমৰ স্বদেশী মেলাৰ আদৰণি ভাষণত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে এনেদৰে মন্তব্য কৰে। তেওঁ আন্তৰ্জাতিক সীমাত অৱস্থিত ভূটানৰ এটা ডাঙৰ অঞ্চলৰ বাবেও থলুৱাভাৱে এখন সুন্দৰ বজাৰ সৃষ্টি কৰিব পাৰি বুলিও মন্তব্য আগবঢ়াইছে। বিভিন্ন গুৰুত্বপূৰ্ণ মন্তব্য উক্ত অনুষ্ঠানটিত আগবঢ়োৱা তেওঁ দেখিবলৈ পোৱা যায়। উল্লেখযোগ্য যে মেলাস্থলীত প্ৰতি সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি জিলা উদ্যোগ বিভাগৰ সহকাৰী সঞ্চালক দিব্যজ্যোতি দাসে জনাইছে। আজিৰ অনুষ্ঠানত স্থানীয় বিধায়ক জলেন দৈমাৰী আৰু জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ উপৰি বাক্সা আৰু তামুলপুৰৰ জিলা উদ্যোগ বিভাগৰ সাধাৰণ প্ৰবন্ধক ছেলিম ৰাজা মণ্ডল, DRDAৰ প্ৰকল্প সঞ্চালক ভাস্কৰ বৰুৱা, সমাজকৰ্মী পবিত্ৰ নাৰ্জাৰী আৰু বাণেশ্বৰ নাৰ্জাৰীৰ উপৰিও বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী, স্থানীয় ৰাইজ আদি উপস্থিত থাকে। উল্লেখযোগ্য যে জিলা উদ্যম সমাগমৰ আন এখন স্বদেশী মেলা অহা 29 ডিচেম্বৰত গোৰেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত গড়কাপ্তানি বিভাগৰ খেলপথাৰত অনুষ্ঠিত হ'ব বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জানিবলৈ দিছে। ব্যুৰ' ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।